কি কবি কি কয় না আজি এটা ফাটাফাটি লাইভত আজি এটা নতুন ভিডিঅ' আপলোড কৰিলো আপোনালোকৰ কিন্তু ভিডিঅ'টো ইমান ঠিক নহ'ল তথাপি স্ক্ৰিপ্টটো ৰেডি নাই আমাৰ এনেই আমি আলোচনা কৰি অলপ বনালে ভিডিঅ'টো পৰীক্ষাত ব্যস্ত আৰু হৈছো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব মানে আজি মাইক্ৰফোনো নাই ভইচটো ইমান ঠিক নহ'ব সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো তথাপি দিলোঁ ভাল লাগিব যদি লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব তলত নমস্কাৰ আৰু আজি আপোনালোকে চাই আছে আমাৰ ফাটাফাটি লাইভৰ আজি আমাৰ লগত দুজন অতিথি উপস্থিত আছে মোৰ সোঁফালে আছে গজনী খান আৰু দেখিবলৈ পাইছে গজনী একেবাৰে বেয়া অৱস্থা বেয়া হৈ গৈছে এখেতৰ জীৱন কাহিনী ক'ব খন্তেক পিছত আৰু মোৰ বাওঁফালে আছে বহি আছে তেখেতৰ নাম হ'ল আমাৰ ছানিদুল ইছলাম আৰু তেখেত দুজনৰ আজি জীৱন কাহিনী তেখেত দুজনৰ কিয় ইমান আজি আমাৰ এই ষ্টুডিঅ'ত উপস্থিত হ'ব লগা হ'ল এই বিষয়ে আমি আজি ইয়াত আলোচনা কৰি আপোনালোকে চাই থাকক আমাৰ লগত আৰু আজি গোটেইটো নিশা এই নিশাটোত আপোনালোকক আজি অকণমান কিবা অলপ জ্ঞান দিবলৈ চেষ্টা কৰিব এই দুজনে হয় আপোনালোকে চাইছে আমাৰ ফাটাফাটি লাইভ আজি আমাৰ এই বিশেষ অতিথি গজনী খান তেখেতৰ আজি জীৱন কাহিনী অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আমি চাবলৈ ওলাইছোঁ মানে সুধিবলৈ ওলাইছোঁ মানে এই আপুনি আপোনাৰ এনেকুৱা চেঞ্জ কৰিলে আপোনাৰ লুকটো একেবাৰে সকলো চুলিৰ কাট একেবাৰে কিয় এনেকুৱা হ'ল আৰু আপোনাৰ জীৱনটো আপুনি চিৰিয়েলি পৰীক্ষা দিয়ে আছে কিন্তু আপুনি সফল হ'ব পৰা নাই তাৰ কাৰণটো আপুনি জনাই দিব নেকি আমাৰ এই দৰ্শকসকলক হয় দৰ্শক আপোনালোকে চাই আছে এখেতে মাত্ৰ মোৰ নামটো ক'লে নামটো হৈছে মোৰ নাম আছিল বেলেগ কিন্তু মই 3 বাৰ আগতে আপুনি হঠাৎ চেঞ্জ কৰিব লগা হ'ল নাম নাই 3 বছৰ আগতে মই এক্সাম দিছিলোঁ এক্সামত আৰু এটা কথা মই শুনিবলৈ পাইছোঁ আপুনি না হাফ নম্বৰৰ কাৰণে আপুনি ফেইল কৰিব লগা হৈছে 3 বছৰ মই এক্সাম দিছিলোঁ এক্সামত বহুত কম নম্বৰৰ কাৰণে মই ফেইল কৰি আছোঁ তাৰপিছত এখেতক মই এই মাত্ৰ আপোনালোকে আপুনি নামটো কৰাৰ কাৰণে কি নমস্কাৰ নিদিলে এখেতৰ মই স্বভাৱ চৰিত্ৰ বহুত দেখিবলৈ পাইছোঁ ইমান বেয়া চৰিত্ৰ মই বহুত ফ্ল' কৰিছোঁ আগতে এখেতে 3 বছৰ আগতে ভাল ৰিজাল্ট কৰিছিল মই এখেতৰ ওচৰলৈ আহি বহুত ফ্ল' কৰিছোঁ কিন্তু আপোনালোকৰ এই চেনেলতে দেখিছিলোঁ ইয়াত দেখোঁতে এই বহুত ডাক্তৰ ইঞ্জিনিয়াৰ কিবা হ'ম বুলি কৈছিল কিন্তু মই নেক্সট এক্সামৰ 1 বছৰৰ পিছতে দেখাবলৈ যে এই মোদী চৰকাৰে যি লেট্ৰিন দিছিল সেই লেট্ৰিনৰে এই যি ময়লাখানি পৰি যে এই টেংকি বনাই আছিল হয় সেতি হ'ব এখেতৰ ওচৰলৈ আহিম মই বাৰু আপোনাৰ আগতে কথাখিনি আপোনাৰ ষ্টুডিঅ'ত আমাৰ মহ জ্বৰ বাৰু সেতি হ'ব মহৰ কাৰণে মই ব্যৱস্থা কৰা নহ'লে আপুনিও মলা আনিলে মানে আপুনি নিশ্চয় বুজি পোৱা নাই মই কিয় এনেকৈ আছোঁ যাতে মূৰ্তি আছে কাছুৱা এই কাছুৱা আপুনি জানাই নাই আচ্ছা সেইটো বাদ দিয়ক সেই মহৰ কথাটোতো পিছলৈ যাব মোৰ নম্বৰত আপুনি মোক মাতিছে এই 3 বছৰ ফেল কৰিলোঁ শান্তিত সোমাবৰ কাৰণে গজনী দিছোঁ ৰজনীকান্তৰ নিচিনা গাঁৱত মোক চিনি নাপায় এতিয়া একেটা মই বহুত বছৰ ফ্ল' কৰিছোঁ 3 বছৰ ছানিদুল ইছলাম মই আপোনাৰ ওচৰলৈ আহিম আৰু এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ জীৱনটোত আপুনি 3 বছৰ আগতে আমাৰ অসমৰ ভিতৰতে ভাল ৰিজাল্ট কৰিবলৈ সফল হৈছিল মানে ভাল ৰিজাল্ট কৰিছিল সক্ষম হৈছিল ভাল ৰিজাল্ট কৰিবলৈ আৰু আমাৰ এই চেনেলটোৰ পৰাই টিভি লাইভ দেখুওৱা হৈছিল আপোনাৰ আপুনি কৈছিল যে মই ডক্তৰ হ'বলৈ মোৰ এটা সপোন তেতিয়া আপুনি কৈছিল যে মোৰ এটা সপোন আছে ডক্তৰ আৰু আপুনি ভাল ৰিজাল্ট কৰিছিল আপুনি এতিয়া BSc 3rd চেম মোৰ যদি ভুল হোৱা নাই নিশ্চয় আপুনি আপোনাৰ এটা বৰ্তমান কি কৰিছে বৰ্তমান পঢ়াৰ লগতে আৰু কিবা বেলেগ বাহিৰা কাম বৰ্তমান মই ইয়াৰ কি কৰিছোঁ বহি আছোঁ আপুনি যেতিয়া সপোনটো জাগিছিল আপোনাৰ এতিয়া BSc কৰিছে আপোনাৰ শুনিবলৈ হৈছে আপোনাৰ আৰু চিৰিয়েলি বেক লাগি গৈছে বেক উঠাইছে এতিয়া বৰ্তমান চববিলাক তাৰমানে বেকে আহি আছে যে BSc মই ভাবিছিলোঁ আগতে মেট্ৰিক পাছ কৰিলে যে চাকৰি পাম কিবা এটা পাম কিন্তু BScলৈকে মই পঢ়ি আছোঁ BSc পঢ়িলে বোলে ভাল চাকৰি পায় সেইকাৰণে BSc পঢ়োঁতে দেখোন মোৰ কিবা বেকে লাগি আছে ইমান বেক লাগি আছে যে মই লেখিও উঠাব নাই ঠিক আছে আপোনাক ঘৰৰ পৰা ওলাই দিয়া বুলি মই শুনিবলৈ পাইছোঁ ঘৰৰ পৰা ওলাই দিয়া গৈছে কিন্তু ঘৰৰ পৰাতো ওলাই আহিব নোৱাৰোঁ আপোনাক যে ঘৰৰ পৰা ওলাই দিছে সেইটো বছৰ ভুল হৈছে 3 বছৰ ফেল কৰিছে নেক্সট বছৰ আৰু দিয়ক পাছ কৰিব পাৰিলেহেঁতেন চাওক আপুনি নিজে মোদীজী দিয়া লেট্ৰিন বনাই BSc পঢ়ি আছে ভাল ফল হওক মইতো নোৱাৰিলোঁ 3 বছৰ ফেল কৰিলোঁ আজি মই এনেকুৱা দিব লগা হ'ল
চুলিৰ কাটিং এখেতে কৈছে মই লেট্ৰিন বনাওঁ লেট্ৰিন বনাওঁ সেতি চৰকাৰে দিছি চৰকাৰে দিয়া চৰকাৰৰ কাম এটা কৰি ঠিক আছে, দিয়া মানে আপুনি- চৰকাৰী ছাৰ চাকৰি আপুনি নিজে হ'ব বা আপুনি এইটো ঠিক কামে কৰি আছে নিজে এই লেট্ৰিনৰ টেংকি বনাই এই পঢ়ি আছে BSc হয় ঠিক আছে আপোনালোকক মই সুধিম এইখিনিতে মই এটা বিৰতি ল'ব লাগিব আমাৰ টাইমো কম তথাপিও আপোনালোকক আজি আমাৰ এই ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু এইখিনিতে মই আমাৰ এই ফাটাফাটি লাইভৰ এটা বিৰতি ল'বৰ সময় হ'ল আৰু এইখিনিতে এটা বিৰতি লৈছোঁ পুনৰ আকৌ ঘূৰি আহিম আমাৰ এই অনুষ্ঠান মাজলৈ কি হৈছে এই খোজতি উঠি আছে দিনে ৰাতি মোৰ খোজতি উঠিয়ে থাকে ডেটল ব্যৱহাৰ কৰক আপোনাৰ খৰখজুতি বন্ধ কৰক লগতে ফ্ৰী পাব এটা 40 টকা হয় নেকি? হয় চাওক মালটো ভাল হ'ব না ভাল বঢ়িয়া খৰখজুতি বন্ধ হ'ব হয় আপোনালোকেও এটি ব্যৱহাৰ কৰি লওক ময়ো ব্যৱহাৰ কৰি চাম আপোনালোকক কৰক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ ফাটাফাটি লাইভত আৰু আজি আমাৰ লগত উপস্থিত আছে দুজন ব্যক্তি আমাৰ গজনী খান আৰু আমাৰ লগত আছে ছানিদুল ইছলাম আৰু এই কি কৰিছে আপুনি এইবিলাক কি কৰিছো চাদা মাৰিছো আৰু নাই নাই এই বিৰতিৰ পৰা পুনৰ আহিছোঁ লাইভ হৈছে নাই নাই এইবিলাক 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 আপোনাক মই এনেকৈ মাতিছোঁ নেকি ছাৰ নমস্কাৰ চৰি আপুনি চাদা খাই আপোনাক তথাপিও মাতিছোঁ মই ইয়াত হয় আপোনাৰ এই জীৱনটোৰ অলপ বাকী ৰৈ গৈছে কথাখিনি আপুনি ক'ব লাগে অ দাদাই কিয় চুৰি গৈছিল ছাৰে দেখা দিছো কিয় চুৰি ইয়াত বিলায়ন যদি মোৰ নিচিনা আৰম্ভ কৰিব এইমাত্ৰ মোৰ বাকী লৈ থোৱা কথা কাৰণে আপুনি মোক নাজানে বহুত দুখৰ কাহিনী মোৰ পৰীক্ষাটোৰ কথা মই আগতে কৈছোঁ বিৰতিৰ আগতে কৈছোঁ ইমানটো মোৰ চাদাকৈ দেখা পালে আপোনালোকক এটা প্ৰশ্ন কৰিবলৈ ওলাইছোঁ আমাৰ দৰ্শকসকলৰ প্ৰশ্ন আহি থাকে বহুত আপোনালোক আজি পাইছোঁ কাষতে আপোনালোক আজি প্ৰশ্ন দুটাকে কৰিছোঁ যে আমাৰ এই মেট্ৰিক আৰু যিটো আমাৰ HS পৰীক্ষা আমাৰ হাইস্কুল শিক্ষান্তৰ যিটো আমাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হয় এই ছাত্ৰ ছাত্ৰীসকলে ভাবে তেখেতসকলে যে ইয়াতে উত্তীৰ্ণ হ'লে তেখেতসকলে ভাবে যে ইয়াত ভালকৈ উত্তীৰ্ণ হ'লে যে সকলো ধৰ ভাল এটা সেই স্থান পায় আৰু আমাৰ পাছৰ পৰ্যায়টো তেওঁলোকৰ আপুনি বুজি পাইছেনে নাই মই কিবা কি ক'ব বিচাৰিছোঁ অলপ বুজি পাইছোঁ কৈ যাওঁ কচোন পিছত যে আমাৰ এই যি ষান্মাসিক এই ডিগ্ৰী কৰে ডিগ্ৰী BA BSc BCom এইবিলাকত তেওঁলোকৰ এই পাৰ্চেণ্টটো তাৰ পৰা কি ফলাফলটো পায় বুজি পাইছেনে অলপ ছাৰ বুজি পাইছোঁ আমি ছাৰ অলপ পঢ়িছোঁ নাই এইবাৰে ফেল কৰিছোঁ অলপ বুজাই পালে ভাল লাগে আচ্ছা আপোনালোকে বুজি পোৱা নাই আমাৰ এই দেখিবলৈ পাওঁ আমাৰ ইয়াত লাইভ হৈ থাকে ভাল ৰিজাল্ট কৰি থাকে বহুতে তেখেতসকলে কয় যে আমি ডাক্তৰ হওঁ তাৰপিছত দেখিবলৈ পোৱা যে তেওঁলোকৰ কিছুমানে তেওঁলোকৰ বেক লাগে এই BA BSc কিছুমানে BSc কৰে তাত বেক লাগে কথা হয়। মই কওঁ মেট্ৰিকৰ খুব নকল কৰি যিমান পাৰা হ'ল ডিগ্ৰীটো যে নকল কৰিব নোৱাৰে চব কমাই CC কেমেৰা থাকে চব ৰুমতে আৰু ডিগ্ৰীটোত আমাৰ ছেমিষ্টাৰ চিষ্টেম হয় পঢ়িবলৈ কম সময় পোৱা যায় 6 মাহ 3 বছৰতে কমপ্লিট হয় এখেতেও কৰি আছে নেকি BSc নেকি এখেতে চিৰিয়েলি বেক লগা বুলি কৈছে back লগা বুলি কৈছে, আপোনাৰতো কৰি ফেলেই লাগি আছে মই এই কথাটো বহুতবাৰ ফ'ল' কৰিছোঁ হয় ফ'ল' কৰিছে আপুনি যিটো প্ৰশ্ন সুধিলে মোক মাত্ৰ যে বেক কিয় লাগে আৰু মেট্ৰিকত কিয় ভাল নম্বৰ পাছ কৰিলে ওলোৱাই নকল কৰি পাছ কৰি বহুতে যিমান পাৰা আৰু নকল কৰে মানে কপি কৰি বুলি কয় কৰিলে আমাৰ আপোনালোকে এতিয়া আমাৰ কিমান সফল হৈছে বুলি কয় চৰকাৰখন অহাৰ পৰা আমাৰ কিমান দেশৰ উন্নতি হৈছে নে নাই আমাৰ কিবা দেশৰ উন্নতি মোৰ মতেদি হ'ব লাগে চৰকাৰখনে যিমান সুবিধা কৰিছে সেইবিলাক ল'ৰা ছোৱালীয়ে অলপ হেৰি কৰিব পৰা নাই যিমান আপুনি অলপ লাউডলি ক'ব কথাটো মানে আমাৰ মাইক্ৰফোনটো বেয়া হৈছে সুবিধা ভাল কৰিছে আমাৰ ল'ৰা ছোৱালীয়ে এইবিলাক এই কৰিব পৰা নাই অৰ্জন কৰিব পৰা নাই আজিকালি ল'ৰাবিলাকে মেট্ৰিকত ফাৰ্ষ্ট যায় কিবা হোটেলত থাকিব লগা হয় MA যায় মেনেজাৰ হ'ব লাগে চাকৰি এটা নাপায় কিয় চৰকাৰে ভাল কাম কৰি আছে ল'ৰাবিলাকে এটি অৰ্জন কৰিব মানে সুবিধাটো কৰিব পৰা নাই ল'ৰাবিলাকে কিতাপ চোৱা নাই আমাৰ নিচিনা মোৰো এনেকুৱা হৈছিল এনেকুৱাই আজি মই এনেকুৱা কৰিব লগা হ'ল আপোনাৰ মই কথা বুজি পাইছো আৰু বৰ্তমান এটা ছচিয়েল মিডিয়াৰ বিষয়ে আপুনি কি ক'ব ছচিয়েল মিডিয়াৰ বিষয়ে কি ক'ব বৰ্তমান বহুত PUBG গেম এটা বহুত সেই মানে পপুলাৰ হৈ উঠিছে তাৰ পৰা বহুতো ক্ষয় ক্ষতি হৈছে সেইদিনাখন এটা মই পাইছোঁ মই নিজে বিশেষকৈ চাওঁ কি হয় সেইদিনাখনতে ল'ৰা ছোৱালী টেনত নেকি কিতাপ পঢ়াবলৈ একো নাচায় আত্মহত্যা কৰিছে লাষ্টত মাকে মোবাইলটো লুকাই গৈছিল মাকে বজাৰলৈ যাওঁতে টাইমত তেওঁ দৰ্জা খিৰিকী বন্ধ কৰি হত্যা কাম কৰিছে বেয়া কাম কৰিছে বহুত বেয়া হৈছে তাৰপিছতো অতি সময় বন্ধ কৰিব লাগে বন্ধ কৰিব লাগে এইটো মোৰ ফালৰ পৰা আৰু দৰ্শকৰ পৰাতো সদায় আছে আৰু
বৰ্তমান আপোনাৰ ভৱিষ্যত পৰিকল্পনা আপুনি এনেকৈতো থাকিলে মোৰ এটা পৰিকল্পনা মোৰ এটা আছে, এই এটা সপোন আছে। ইউটিউব চেনেল খুলিছোঁ এটা, ইউটিউব চেনেল আছে। RRC ফেশ্বন। হয় মই ডিম্পু বৰুৱা আৰু এই যে পইচা চাম আছে তেলচোৰা, সবকে ভিডিঅ' চাম মই, তেওঁলোকক ফ্ল' কৰিম। ফ্ল' কৰি কিবা যদি তেওঁলোকৰ নিচিনা উপাৰ্জন কৰিব পাৰিলোঁ, উপাৰ্জন মানে কি হ'ব, ছাবস্ক্ৰাইব হ'লেতো হ'ব, তেওঁলোকৰ ছাবস্ক্ৰাইব হৈ উপাৰ্জন কৰি আছে বহুত। ডিম্পুৰেও বহুত ই কৰিলে, তেলচোৰা বহুত এই ছাবস্ক্ৰাইব হৈ যায়, বহুত টকাও পাইছে, কিবা কিবি ধৰ সানি গল্ডেন এটা বহুত পপুলাৰ হৈছে ইউটিউবত। বহুত এছামিছ মিক্সাৰ আছে, বহুত আছে, কিন্তু তেওঁলোকৰ ডিম্পু বৰুৱা বিশেষকৈ পপুলাৰ হৈছে টেকনিকেল। তেওঁক মই ফ্ল' কৰিম। তাৰপিছত তেলচোৰাকো ফ্ল' কৰিম। আপোনাৰ চেনেলটোৰ নাম RRC ক্ৰিয়েশ্যন, আপোনালোকে ছাবস্ক্ৰাইব কৰিব এই চেনেলটো। আৰু মই এইবাৰ আহিছোঁ ছানিদুল ইছলামৰ লগত, তেখেতক দুটামান কথা সুধিম, তাৰপিছত আমি ইয়াৰ পৰা বিদায় ল'ম। চাই থাকিব আপোনালোকে। আপুনি বৰ্তমান ভৱিষ্যতে কি কৰিবলৈ বিচাৰে? এতিয়াতো এনেকৈ বেক লাগি গৈছে আপোনাৰ চিৰিয়েলি, আপুনি এতিয়া BSc নকৰিব যেন, কৰিব নে নকৰিব? বেছি কৰিব লাগিব, কষ্টৰ ফলত মিঠা ফল পাই। আপোনাৰ ডক্তৰ হ'ব বুলি আপুনি এটা সিদ্ধান্ত লৈছিল, বৰ্তমান আপোনাৰ ডক্তৰ হ'ব নোৱাৰিলে, সপোনটো নোৱাৰিলো, কিন্তু চেষ্টা চলাই থাকিম, চেষ্টা চলাই থাকিব। যেতিয়ালৈকে নোৱাৰো। হয় হয় ঠিক আছে। তেখেতে অলপ আগতে কৈছে যে পঢ়াৰ ক্ষেত্ৰত বহুতো বাধা আহি আছে, কিন্তু আমি BSc পঢ়িব লাগে, আমি BSc পঢ়ি আছো। হয় ঠিক আছে। মোৰ বেগ আহি আছে, মোৰ সময় কম, আপোনালোকৰ পৰা বিদায় দিব লাগিব, বেয়া নাপাব। আৰু এইখিনিতে মই বিদায় লৈছো এই ফাটাফাটি লাইভৰ পৰা। আপোনালোকে চাই থাকিব ফাটাফাটি লাইভ। ধন্যবাদ। আৰু এটা নতুন এপিছডত পুনৰ লগ পাম এই আশাৰে আপোনালোকৰ পৰা বিদায় লৈছো। ধন্যবাদ।